Hello everyone, good morning. More channel or another video la apnalok সকলকে স্বাগতম জনাইছো আৰু আশা কৰিছো আপোনালোক সকল ভালে আছে বৰ্তমান মই ভালে আছো আৰু এতিয়া ৰাতিপুৱা বাজিছে 8টা আৰু মই আজি গা পা ধুৱাই নাই কাৰণ মই আজি বহুত কাম আছে ব্লেংকেট ধুবলৈ আছে আজি ধুব লাগিব এখিনি ধুতে কোতে বহুত দেৰি লাগিব হেতু কাৰণে গা পা ধুৱাই নাই দেৰি হ'ব আৰু মই কামখিনি কৰি লওঁ তাৰ পিছত আপোনালোকক আকৌ লগ পাইছো আজি দিনটো কি কৰিম কি নকৰিম তাকে আপোনালোকক অকমান দেখাবলৈ চেষ্টা কৰিম ঠিক আছে ভিডিওটো চাই থাকিব প্ৰথমৰ পৰা শেষলৈকে এতিয়া লগাব লৈছো মূৰত আমলখি আপোনালোকক মই এটা ভিডিও কৰি দেখাইছিলো যে মূৰত আমলখি লগাব লাগে আৰু মই এয়া থৈ দিছিলো আৰু এতিয়া মই লগাম কেনেকৈ লগাই আপোনালোকক অকণমান দেখাম এতিয়া মই হাতত মানে এনেকৈ হাতত লৈ ল'ম অকণ গোটা গোটা হৈ থাকিলে নাই চুলিটো খুলি ল'ম এই নখটো নলগাব আচলতে এই বস্তুটোহে চুলিত এনেকৈ লগাব লাগে তেল হওক বা যিয়ে হওক এনেকৈ লগাব লাগে এই নখটো লগালে মানে বেয়া চুলি সৰি যায় গোটেই চুলিখিনিতে এতিয়া লগাই হৈ গ'ল আৰু আচলতে চুলি গুৰিত দিব লাগে ৰসখিনি তেতিয়াহে পাব চুলিখিনি তেতিয়া টান হ'ব মজবুত হ'ব সৰিবলৈ এৰিব আৰু যিখিনি আপোনালোকৰ চুলি সৰিছে সেইখিনি গজাত সহায় কৰে আৰু চবেই আমলখি তেলে লগাই দেখোন এতিয়া মই ধুনীয়াকৈ এতিয়া খোপা এটা কৰি থৈ দিম হৈ গ'ল এতিয়া আৰু অকণমান এইডোখৰত মোৰ চুলি বেছি কৰিছে বেছিকৈ লগাই দিওঁ হেল্ল' এভৰিৱান আৰু গা পা ধুই আজৰি হৈ আহি গ'লোঁ এতিয়া একদম পূৰা কাম বন কৰি চব আজৰি হৈ গ'লোঁ আৰু ব্লেংকেট তিয়াই থৈছিলোঁ সেইখনো ধুই হৈ গ'ল একদম ইমান গধুৰ তথাপিতো ধুই দিলোঁ নুধুলেও মানে আকৌ পিছদিনাখনলৈতো একেটাই হ'ব সেইটো কাৰণে লগৰ কাম লগতে কৰি থৈ দিলোঁ আৰু এতিয়া খুব ঠাণ্ডা লাগিছে গা মূৰ চব ধুই আহিলোঁ যে ঠাণ্ডা লাগিছে সেইকাৰণে অকণমান ৰ'দতে এতিয়া বহোঁ তাৰপিছতে আকৌ দুপৰীয়াৰ কাৰণে খাবৰ যোগাৰ কৰিবই হ'ল তাৰপিছতে কি বনাওঁ আৰু চাই লওঁ আৰু মই বহি লওঁ আৰু অকণমান তাৰপিছতে আপোনালোকক লগ পাই আছোঁ ঠিক আছে হেল্ল' এভৰিৱান গুড ইভিনিং আৰু মই অথনি শুই দিলোঁ দেখিছেনে চকুটোতো খহি আছে আৰু মানে শুই দিলোঁ এটা কাৰণতে ভাগৰ লাগিলে মানে ব্লেংকেটখন ইমান গধুৰ একদম অকলে ধুবলগীয়া হৈছে ঘৰত কোনো নাই সেইটো কাৰণে ভাগৰ লাগিলে আৰু তেনেকৈ কাম কৰা নহয় যে মোৰ সেইটো কাৰণে আচলতে অকণমান কাম কৰিলে ভাগৰ অনুভৱ এটা হৈ যায় আৰু খুব টোপনি ধৰে সেইকাৰণে শুয়ে দিওঁ আৰু ভাত পানী খোৱা নহ'লেই এতিয়া খাওঁগৈ আৰু খাই পিনি আৰু কাম কেইটামান আছে কৰি লওঁ ঠিক আছে হেল্ল' এভৰিৱান গুড মৰ্ণিং আৰু কালিৰ ভিডিঅ'টো তেনেকৈ থাকি গ'ল আধাখনীয়া হ'ল আৰু এতিয়া মই লৈ আহিছোঁ কমলা টেঙা আৰু কাজি নেমু বহুত দিনৰ পৰাই খাম বুলি ভাবি আছিলোঁ খাবলৈ মানে হোৱা নাই নাছিলে তো কালি আহি গ'ল ফাইনেলি কমলা টেঙা এতিয়া ধুনীয়াকৈ বহি পিনি খাম ওপৰতে একদম পূৰা ধুনীয়াকৈ ৰ'দ এটা দি আছে ৰ'দতে খাম ৰ'দ বহি খাই ভাল লাগে টেঙা আৰু অকলে টেঙা খাই ভাল নালাগে বাৰু
লগ হ'ব লাগে মোৰ এতিয়া লগ নাই সেইকাৰণে অকলে খাব লাগিব ঠিক আছে খাই লওঁ তাৰপিছত টেঙা মিঠা কাজি নেমুটো টেঙা নহয় মিঠা চবেই অৱশ্যে খাই ভাল নাপায় বাৰু টেঙা বুলি ক'লে একেবাৰে লগৰ আপুনি পৰি থাকে বহুত ভাল পাওঁ কমলা টেঙা এনেকৈ খাই চাব বহুত ভাল লাগে এনেকৈ খাই লওঁ এইটো বছৰৰ প্ৰথম আমাৰ মৰণা মাৰিছে আজি আৰম্ভ কৰিছে আৰু আছে বাৰু মাৰিবলৈ ধান কাটিবলৈও আছে আনিবলৈও আছে আৰু মোৰ ভাগত পৰিছে ভাত বনোৱা পাল আৰু ভাতটো বনাবই লাগিব যিহেতু মা মানে মৰণা মৰাত ব্যস্ত হৈ আছে এতিয়া গাহৰি মাংস অলপ আছিলে তাকে বনাবলৈ লৈছোঁ মানুহ বৰ বিশেষ নাই বাৰু তিনিজন মানে বেলেগৰ মানুহ আছে লাই শাক দি পেলাই গাহৰি বনাইছোঁ দালি আৰু জিলিমিলি শাক আৰু এনেকৈ কিবা কিবি অকণমান বনাবলৈ লৈছোঁ আৰু লগত দিম ঔটেঙা ধুনীয়াকৈ কাটি থৈ দিছোঁ অকণমান তিয়াই থৈ দিছোঁ আৰু এয়া দালি কাঢ়ি থৈছোঁ তেল মাৰিম আৰু তেলটো মাৰি দিলে খাবলৈ ধুনীয়া লাগে একদম নহৰু দি পেলাই তেল মাৰিম এতিয়া ক'ত হৈ আছা তুমি ক'ত হৈ আছা টুকু মানেতো ক'ত হৈ আছা টুকু মানেতো কম হৈ আছে ইমান ধুনীয়াকৈ হৈ আছে হেল্ল' এভৰিৱান গুড ইভিনিং আৰু ভাত পানী খাই বৈ আজৰি হৈছিলোঁ এতিয়া একদম গধূলি নিচিনাই হৈ গ'ল কিয়নো এতিয়া দিন ছুটি নহয় জানো সেইটো কাৰণে গধূলি সোনকালে হৈয়ে যায় আৰু আমাৰ ভাতো খোৱা দেৰি হয় বাৰু ৰাতিপুৱা আমি 9টামান 8-9টামান বজাত আমি কিবা কিবি খাই বৈ আজৰি হওঁহে আকৌ কাম বন থাকে কাম বন কৰি মেলি ইমানো কাম নাথাকে বাৰু কাম বন কৰি মেলি এনেকৈ কিবা কিবি আৰু ঘৰৰ চোতাল ভৰা বা নিজৰ ৰুম চাফা কৰা এনেকুৱাবিলাকতো সকলোৱে থাকে মই সেইখিনি কৰিব লাগে সেইখিনি কৰি মেলি আজৰি হৈ মোৰ 12টা বাজিয়ে যায় আৰু তাৰপিছতে আমি খোৱা বোৱাত আৰু লাগো আৰু তাৰপিছতে খোৱা বোৱাত লগা কৰি এনেকুৱা কৰি আমাৰ 2-3টা বাজি যায় আচলতে দাদাহঁতো নাথাকে আহি পিনি ঘৰ পাওঁতে দেৰি হৈ যায় সেইটো কাৰণে দেৰিয়ে হয় আৰু খোৱা আৰু ঠিক আছে আজিৰ ভিডিঅ'টো ইমানকণেই আছিলে যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব আৰু যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ একেবাৰে নাপাহৰিব ঠিক আছে আৰু ছাবস্ক্ৰাইব কৰি পেলাই কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যনত ক্লিক কৰিব তেতিয়া আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে আগতে পাই থাকিব আৰু মোৰ ভিডিঅ'সমূহ চাবলৈ আপোনালোকৰ সুবিধা হ'ব ঠিক আছে তেন্তে নতুন এটা ভিডিঅ' এটা আপোনালোকক আকৌ লগ পাম এতিয়া বাই বাই